হে গাইজ স্বাগতম টু সঞ্জয় অফিচিয়েল আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে SSC GDৰ নতুন ভেকেঞ্চি আহিছে 2026-ৰ। যে এই SSC ভেকেঞ্চিত কিমান আহিছে, আমাৰ অসমৰ পোষ্ট কিমান আছে, কোনটো বিভাগত কিমান পোষ্ট ওলাইছে, সকলো এই ভিডিঅ'ত জনাই দিম। সকলোৱে এই ভিডিঅ'টো এণ্ডক চোৱা। So guys, এতিয়া আমি গুগল সার্চ কৰিম SSC ভেকেঞ্চি। তাৰপিছত এইটো আহিছে SSC GD ৰিক্ৰুইটমেণ্ট 2025 আউট ফৰ 25,487 কনষ্টেবল GD পোষ্ট এপ্লাই অনলাইন। ইয়াত চাব পাৰি কি দিয়া আছে, কিমান পোষ্ট ওলাইছে, কোনটো বিষয়ত। এক্সাম SSC GD ৰিক্ৰুইটমেণ্ট 2026 অভাৰভিউ, নেম অফ অৰ্গেনাইজেশ্যন ষ্টাফ চিলেকশ্যন কমিশ্যন SSC। লাষ্ট ডেট আছে 31 ডিচেম্বৰ আৰু আৰম্ভ হৈছিলে 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে। টোটেল ভেকেঞ্চি আছে 25,487 পোষ্ট। নেম অফ দ্য পোষ্ট কনষ্টেবল জেনেৰেল ডিউটি, সকলো জেনেৰেল ডিউটিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু মোড অফ এপ্লিকেশ্যন অনলাইন হ'ব, মানে আবেদন প্ৰক্ৰিয়া অনলাইন হ'ব। কেটাগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, এইটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট। তাৰপিছত জব লোকেশ্যন অল ইণ্ডিয়া, মানে সকলো ইণ্ডিয়াৰ ভাৰতৰ ভিতৰত সকলো ষ্টেটে এপ্লাই কৰিব পাৰিব। আৰু চাওঁ কি আছে। SSC GD ৰিক্ৰুইটমেণ্ট 2026 ভেকেঞ্চি ডিটেইলছ এনেকুৱা ধৰণৰ দেখিব পাৰে। পোষ্ট আছে 25। ইয়াত পোষ্ট মেল আৰু ফিমেলৰ লিখা আছে। মেলৰ আছে 23,467 পোষ্ট আৰু ফিমেলৰ আছে 2,020 পোষ্ট। আৰু ভেকেঞ্চি আছে ইয়াত BSFত আছে 616, CICFত আছে 14,595, CRPFত আছে 5,490টা, SSBত আছে 1,764, ITBPত আছে 1,293, AR আসাম ৰাইফলত আছে 1,706টা পোষ্ট, SSFত আছে 23 পোষ্ট, টোটেল 25,487। চাব পাৰে এনেকুৱাকৈ ওলাইছে। লগতে ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন, AC কাৰণে 5 বছৰ আৰু BC কাৰণে 3 বছৰ দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন মেট্ৰিক পাছ, যিকোনো বৰ্ডৰ পৰা মেট্ৰিক পাছ হ'লেও এই এক্সাম বা ফৰ্ম ফিল আপটো কৰিব পাৰে, এক্সাম দিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ জেনেৰেল আদাৰ, অৰ্থাৎ OBC জেনেৰেলৰ কাৰণে 100 টকা পে'মেণ্ট কাটিব আৰু ST SCৰ কাৰণে PWBD কাৰণে পে'মেণ্ট নাকাটে, ফ্ৰী। সকলোৱে 25,000 পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ আৰম্ভ কৰি দিছে আৰু তোমালোকে কৰি দিবা, ময়ো কৰিম। 31 ডিচেম্বৰ লাষ্ট ডেট, সকলোৱে শুনি। আৰু আমাৰ অসমত SSC GDৰ ভেকেঞ্চি আছে প্ৰায় 2,000+, ইয়ানি 2,000তকৈ অলপ বেছি হ'ব। যেতিয়া 50,000 পোষ্ট ওলাইছে তেতিয়া 5,000। আৰু লগতে গাইজ SSCৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে তাৰ ওপৰতো ভিডিঅ' বনাম। চ' ভাল লাগিলে ভিডিঅ'টো কমেণ্ট কৰি দিবা যে কেনেকুৱা ভিডিঅ' লাগে, মই ট্ৰাই কৰিম ভিডিঅ' বনাবলৈ। কাৰণ মই SSC যোৱা বছৰ দিছোঁ, এক্সামত কোৱালিফাইও হৈছোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।